তো হেল্ল' ফ্ৰেণ্ড, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই দেখিছে আজি আমাৰ লগত আছে পুঁই শাক বা পুৰৈ শাক বুলি কয়, পুৰৈ শাক কওঁ, কিছুমানে পুঁই শাক বুলিও কয়। তো আজি আমি বনাম পুঁই শাকৰ চৰচৰি। তো বনোৱাৰ আগতে কাটি ল'ব লাগিব। তো লগ পাইছোঁ এইখিনি কাটি লোৱাৰ পিছত। তো দেখিছে আপোনালোকে এনেকৈ গুচাই আছোঁ, এনেকৈ ঠাইখিনি অলপ অলপকৈ ওপৰৰ চুচটো এৰুৱাই লৈছোঁ, নহ'লে বহুত বুঢ়া বুঢ়া লাগিব। পাতো দিওঁ আমি, পাত এইখিনি এনেকৈ এক্সট্ৰাকৈ থৈ দিছোঁ বৰ্তমান। আৰু এইখিনি এনেকৈ গুচাই আছোঁ, এইখিনি আছে, এইখিনিও কাটি লওঁ। তো ইয়াতে এইখিনি কাটি লৈ তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু কি কি বস্তু ইয়াতে এড হয় আপোনালোকক দেখাই আছোঁ। তো ফ্ৰেণ্ডছ, দেখিছে আপোনালোকে এয়া পুৰৈ শাকখিনি এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ টুকুৰা টুকুৰকৈ। আলু দিছোঁ 2টা। তো পুৰৈ শাকৰ আজি আমি চৰচৰি বনাম, তাৰ কাৰণে এইখিনি বগা সৰিয়হ তিয়াই থৈছোঁ। তো বেছি কাম নাই আৰু। তো বনোৱাৰ আগতে সৰিয়হখিনি আমি পিচি ল'ব লাগিব। তো অলপ সৰিয়হখিনি প্ৰথমে পিচি লওঁ, তাৰপিছত আমি বনাম আজি পুৰৈ শাকৰ সৰিয়হ দিয়া চৰচৰি। তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ বস্তু ৰেডি হৈ আছে। ধুনীয়াকৈ ধুই কৰি চাফা কৰি লৈছোঁ। এইপিনে আছে আপোনাৰ মছলা, এইপিনে আছে আদা নহৰু পেষ্ট, কেঁচা জলকীয়াৰ পেষ্ট আৰু শুকান জলকীয়াৰ পেষ্ট, পিঁয়াজ, এইখিনি সৰিয়হ ধুনীয়াকৈ পিচি লৈছোঁ। আৰু এইপিনে আছে জিৰা গুড়ি। তো লেটছ ষ্টাৰ্ট দ্য কুক। তো তেলখিনি দি দিলোঁ, আমাৰ তেল গৰম হৈ গ'ল। এতিয়া আমি পিঁয়াজখিনি দি দিলোঁ। এতিয়া আমি ইয়াতে দি দিম আদা নহৰু কেঁচা জলকীয়া আৰু শুকান জলকীয়াৰ পেষ্টখিনি। আৰু ইয়াতে দিম আমি হালধি। এতিয়া মছলাখিনি অলপ ফ্ৰাই কৰি ল'ব লাগিব। তো মছলাখিনি আমাৰ ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াতে শাকখিনি দি দিম, পুৰৈ শাকখিনি দি দিলোঁ। এতিয়া আমি ইয়াতে দিম জিৰা গুড়ি, আৰু নিমখ সোৱাদ অনুযায়ী। এইখিনি ধুনীয়াকৈ লৰাই দিওঁ। তো এইখিনি আমি ধুনীয়াকৈ মিলাই ল'লোঁ কেৰাহীতে। এতিয়া ইয়াক আমি সিজিব দিব লাগিব। তো তাৰ কাৰণে আমি গেছটো ল' ফ্লেম কৰি দিব লাগিব। ল' ফ্লেম কৰি ইয়াক ঢাকন দি পেলাই অলপ সময় ভাজি ল'ব লাগিব। তাৰপিছত দেখাই আছোঁ আপোনালোকক। তো আপোনালোকে দেখিছে এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। তো এতিয়া আমি ইয়াতে সৰিয়হখিনি দি দিম। যোনখিনি সৰিয়হ আমি পিচি ৰাখিছিলোঁ, সেই সৰিয়হখিনি দি দিম। সৰিয়হখিনি দি দিলোঁ। এতিয়া ইয়াক আৰু অলপ সময় ৰান্ধিব লাগিব, উতল আহিব দিব লাগিব। অলপ পানী দি দিওঁ স্লাইটকৈ। তেতিয়া আপোনাৰ কি হয়, ডিপেণ্ড কৰে পুৰৈ শাকটোৰ ওপৰত। যদি পুৰৈ শাকটো আপোনাৰ কোমলীয়া হয় তেনেহ'লে বেছি সময় সিজাব নালাগে। আৰু যদি অলপ বুঢ়া নিচিনা হয়, যোনটো মই বনাই আছোঁ, তেতিয়াহ'লে অলপ সিজাব লাগিব। তো অলৰেডি সিজিছে,
যথেষ্টখিনি। এতিয়া আমি ধুনীয়াকৈ এইখিনি হোৱালৈ অপেক্ষা কৰিব লাগিব। তো এইখিনি বনাই পেলাই আপোনালোকক দেখাই আছোঁ। যেতিয়া উতল আহিব তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে দেখি আছে ধুনীয়াকৈ উতল আহিছে আৰু হৈ আছে লাহে লাহে। পানীটো অলপ শুকালেই ধুনীয়াকৈ খাব পাৰিম। খালি আপোনালোকে দেখা পাইছে তৰকাৰীখন অলপ ঢেলা ঢেলা যেন লাগিছে। কথাটো হ'ল সৰিয়হ দিয়াৰ পিছত হালধিটো কমি যায়, বহুত হালধি লাগে। তো আপোনালোকে নাভাবিব যে হালধি দিয়া নাই, হালধি দিছোঁ। আৰু এটা কথা আপোনালোকক কওঁ, হাই প্ৰেছাৰ থকা মানুহে পুৰৈ শাকৰ পৰা আঁতৰত থকাই ভাল। মানে পুৰৈ শাকটো হাই প্ৰেছাৰৰ কাৰণে বিৰাট বেয়া। তো পৰাপক্ষত আঁতৰত থকাই ভাল। তো এইখিনি ধুনীয়াকৈ বনি আছে, আৰু অলপ পানী অলপ শুহি লওক, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো আপোনালোকে দেখিছে আমাৰ পুৰৈ শাকৰ সৰিয়হ দিয়া চৰচৰি আমাৰ ৰেডি হৈ গ'ল। এতিয়া খাব লাগে। ধুনীয়া দেখিছে আপোনালোকে কি সুন্দৰ হৈছে। তো আমাৰ হৈ গ'ল। তো ব'লক আপোনালোকক লগ পাই আছোঁ ভাতৰ টেবুলত। তো দেখিছে আপোনালোকে আমাৰ খানা ৰেডি হৈ গ'ল। ভাত আছে, এইপিনে অকণমানকৈ মিক্স ভাজি আছে এইকণ, তাৰপিছত এইপিনে আছে পুৰৈ শাকৰ সৰিয়হ দিয়া চৰচৰি। আপোনালোকে এনেকৈ ধুনীয়াকৈ বনাই খাব। আৰু এইফালে আছে দালি। তো আপোনালোকে বনাই খাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। প্লিজ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবাৰটো বাঢ়িলে মোৰো ভাল লাগিব। তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ।